মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আগৰ ভিডিঅ'টোত মধ্যযুগৰ অসম নামৰ পাঠটিৰ আহোমৰ ৰাজত্বকালৰ কেইজনমান ৰজাৰ বিষয়ে আলোচনা কৰিছিলোঁ। কথাখিনি আকৌ এবাৰ মনত পেলাওঁচোন। শুন হেৰো শুন অসম দেশৰ সোণালী ইতিহাস তাহানি দিনৰ 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই। শুন হেৰো শুন অসম দেশৰ সোণালী ইতিহাস তাহানি দিনৰ 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই। চাউলুং চুকাফা চুকাফা কনচেং মূলাৰ বীৰত্বৰ গাথা ইতিহাসৰ সোণালী পাতত। কনচেং মূলাৰ বীৰত্বৰ গাথা ইতিহাসৰ সোণালী পাতত। চাউলুং চুকাফা চাউলুং চুকাফা চাউলুং। আজি আমি চুহুংমুঙৰ পৰৱৰ্তী স্বৰ্গদেউসকলৰ বিষয়ে আলোচনা কৰিম। স্বৰ্গদেউ চুহুংমুঙৰ পাছত চুক্লেনমুং আহোমৰ ৰাজপাটত উঠে। তেওঁৰ শাসনকালৰ উল্লেখযোগ্য বিশেষত্ব আছিল এয়ে যে তেওঁ বকতাৰ পৰা আহোমৰ ৰাজধানী গড়গাঁৱলৈ তুলি আনে আৰু সেইবাবেই তেওঁ গড়গঞা ৰজাও বোলে। তেওঁ নৰা ৰজাৰ কন্যা চাওচিং কুঁৱৰীক বিয়া কৰাই বৰ কুঁৱৰী পাতিছিল আৰু কুঁৱৰীৰ আঁচনি মতেই গড়গাঁৱলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। তাৰোপৰি ৰাজধানীখন সুৰক্ষিত কৰি ৰাখিবৰ বাবে চাৰিওফালে ওখ গড় বন্ধাইছিল। এইজনা ৰজাই নগা আলিও বন্ধাইছিল। তেওঁৰ পাছত কেইবাজনো ৰজাই ৰাজত্ব কৰিছিল যদিও উল্লেখযোগ্য ৰজাজন আছিল চুচেংফা বা প্ৰতাপ সিংহ। চুচেংফা বা প্ৰতাপ সিংহৰ ৰাজত্বকালৰ পৰাই আহোমৰ শাসনত সংকটে দেখা দিছিল। 1603 খ্ৰীষ্টাব্দৰ পৰা 1673 খ্ৰীষ্টাব্দলৈ এই সুদীৰ্ঘ সময়ছোৱা আহোম বুৰঞ্জীৰ সংকটকাল। কাৰণ এই সময়ছোৱাত আহোম আৰু মোগলৰ মাজত দীঘলীয়া সংঘৰ্ষ হয়। 1603 খ্ৰীষ্টাব্দত লাঙি গোহাঁই নামৰ কোঁৱৰজনে চুচেংফা নাম লৈ আহোমৰ সিংহাসনত উঠে। এইজন ৰজাই যথেষ্ট সাহস, বুদ্ধি আৰু ধৈৰ্যৰে দেশত সুশাসন প্ৰৱৰ্তন কৰাৰ বাবে তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণো বোলা হয়। তেওঁৰ ৰাজত্বকালৰ বেছিভাগ সময়েই নানা যুদ্ধ বিগ্ৰহৰ মাজেৰে পাৰ হৈছিল আৰু মহাপ্ৰতাপেৰে যুদ্ধ কৰি সফলতাও অৰ্জন কৰিছিল। সেইবাবে এইজন ৰজাক প্ৰতাপ সিংহ নামেৰে জনা যায়। তেওঁৰ ৰাজত্বকালত চুবুৰীয়া, জয়ন্তীয়া ৰাজ্য, কছাৰী ৰাজ্য, ভূঞা ৰাজ্য আৰু মোগলসকলৰ লগত বেছিকৈ যুদ্ধত লিপ্ত হ'ব লগা হৈছিল। তেওঁ শত্ৰুক কঠোৰ হাতেৰে দমন কৰিছিল আৰু কেতিয়াবা মিত্ৰতাৰেও বশ কৰিছিল। তেওঁৰ দিনত বহু ৰাস্তা বা গড় যেনে বৰ আলি, জবকাৰ আলি, ছটাই আলি আদি আৰু লাহদৈগড়, মেছাগড়, ৰাজগড় আদি নিৰ্মাণ কৰিছিল। প্ৰতাপ সিংহৰ বিশাল ৰাজ্যখন সুকলমে পৰিচালনা কৰাৰ মূলতে আছিল মোমাই তামুলী বৰবৰুৱাৰ বিচক্ষণতা, দূৰদৰ্শিতা আৰু সেৱাৰ মনোভাৱ। পাইক প্ৰথাক অতি সুসংগঠিতভাৱে সজোৱা হৈছিল আৰু চুবুৰীয়া তথা সীমামূৰীয়া ৰাজ্যৰ প্ৰজাই আহোম ৰাজ্যত উপদ্ৰৱ কৰিব নোৱাৰাকৈ পছা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। তেওঁ শাসন কাৰ্য পৰিচালনাৰ সহায়ক হোৱাকৈ বৰবৰুৱা নামে এক পদবীৰ সৃষ্টি কৰিছিল আৰু মোমাই তামুলী আছিল প্ৰথমজন বৰবৰুৱা। তাৰোপৰি নামনি অসমৰ শাসন আৰু মোগলৰ বিৰুদ্ধে আহোম ৰাজ্যক বচাবলৈ বৰফুকন পদৰ সৃষ্টি কৰিছিল। লাঙি পানীহিয়া আছিল প্ৰথমজন বৰফুকন। পাহাৰীয়া জাতিবোৰৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈও ঠায়ে ঠায়ে দুৱাৰৰ ব্যৱস্থা কৰিছিল। এইজনা ক্ষমতাশালী, দক্ষ আৰু প্ৰজানুৰাগী ৰজাৰ 1641 খ্ৰীষ্টাব্দত স্বৰ্গী হয়। প্ৰতাপ সিংহৰ পাছত উল্লেখযোগ্য ৰজাজন আছিল চুতামলা বা জয়ধ্বজ সিংহ। এওঁৰ দিনতে সোণকোষ নদী পৰ্যন্ত আহোম সাম্ৰাজ্য বিস্তাৰিত হোৱাৰ লগতে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাই আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল। এওঁৰ দিনতে
মোগলে বংগৰ নবাব মীৰ জুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল। এই আক্ৰমণত জয়ধ্বজ সিংহ গড়গাঁও এৰি নামৰূপলৈ পলাই যাবলগীয়া হৈছিল। সেয়ে তেওঁক ভগনীয়া ৰজাও বোলে। 1663 খ্ৰীষ্টাব্দত মীৰ জুমলাৰ লগত আহোমৰ সন্ধি হয়। সন্ধিমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণ পাৰে কলং নৈলৈ আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ হয়। ইয়াৰ উপৰি মোগলক যুদ্ধৰ ক্ষতিপূৰণ হিচাপে বহু ধনবিধ দিব লগা হয় আৰু ৰজাৰ কন্যা ৰমণী গাভৰুক মোগল হেৰেমলৈ পঠাব লগা হয়। ঘিলাধাৰী ঘাটত হোৱা এই সন্ধিক ঘিলাধাৰী ঘাটৰ সন্ধি বোলে। মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিচ নামৰ এজন লেখক অসমলৈ আহিছিল আৰু তেওঁ অসম, দেশ, অসমীয়া সমাজ আৰু অসমৰ মানুহৰ বিষয়ে তেওঁৰ প্ৰখ্যাত গ্ৰন্থ ফাথিয়া-ই-ইব্ৰিয়াত এক মূল্যৱান টোকা লিখি থৈ যায়। এই টোকা অসম বুৰঞ্জীৰ এক ঐতিহাসিক সমল। মীৰ জুমলাৰ লগত হোৱা যুদ্ধৰ শোচনীয় পৰাজয় বুকুত বান্ধি 1663 খ্ৰীষ্টাব্দত জয়ধ্বজ সিংহই ইহলীলা সম্বৰণ কৰে। জয়ধ্বজ সিংহৰ মৃত্যুৰ পাছত চুপুংমুং বা চক্ৰধ্বজ সিংহ 1663 খ্ৰীষ্টাব্দত আহোমৰ সিংহাসনত উঠে। তেওঁ অতি স্বাধীনতাপ্ৰিয় আৰু মোগলৰ অধীন হৈ থকাতকৈ মৰণেই শ্ৰেয় এই নীতিত বিশ্বাসী আছিল। তেওঁ ঘিলাধাৰী ঘাটৰ সন্ধি অনুসৰি মোগলক দিবলগীয়া কৰ প্ৰদান কৰিবলৈ অমান্তি হোৱাত আকৌ মোগল আৰু আহোমৰ মাজত সংঘৰ্ষ হয়। মোগলক ভেটিবলৈ বুলি এই জনা ৰজাই মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য সন্তান বীৰ লাচিতক বৰফুকন পাতে আৰু যুদ্ধৰ বাবে সকলো প্ৰকাৰৰ যা যোগাৰ কৰে। যুদ্ধৰ আয়োজনত লাচিতক বিশেষভাৱে সহায় কৰিছিল সুদক্ষ ৰাজনীতিজ্ঞ আটন বুঢ়াগোহাঁই। 1667 চনত বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোমে গুৱাহাটী আৰু পাণ্ডু উদ্ধাৰ কৰে। কিন্তু 1669 খ্ৰীষ্টাব্দত আলাবৈ নামে ঠাইত হোৱা মোগল আৰু আহোমৰ যুদ্ধখনত আহোমৰ শোচনীয় পৰাজয় হয় আৰু বহু হাজাৰ সৈন্য সামন্ত হেৰুৱাব লগা হয়। এই যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ। এই পৰাজয়ৰ বাৰ্তা সহিব নোৱাৰি চক্ৰধ্বজ সিংহৰ মৃত্যু হয়। আলাবৈ যুদ্ধৰ পাছত চক্ৰধ্বজ সিংহৰ মৃত্যু হোৱাত তেওঁৰ ভাতৃ শূন্যৎফা বা উদয়াদিত্য সিংহ ৰজা হয়। তেওঁ লাচিতক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ পাৰ্যমানে সাহস আৰু সহযোগিতা আগবঢ়াইছিল। উল্লেখযোগ্য যে ৰামসিংহৰ মোগল বাহিনীক ভেটিবলৈকে এইখিনি সময়তে সেনাপতি লাচিত বৰফুকনে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে একে ৰাতিৰ ভিতৰতে এটা গড় বান্ধিছিল আৰু গড় বন্ধাৰ দায়িত্ব নিজৰ মোমায়েকক দিছিল। কিন্তু পুৱতি নিশালৈকে গড় বন্ধাৰ কাম শেষ নোহোৱাৰ বাবে আৰু সেনাবিলাকে কামত হেমাহি কৰাৰ বাবে মোমায়েকক দোষী সাব্যস্ত কৰি দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কাটি দুচুৱা কৰিলে। ভয়ত বিতত হৈ সৈন্যবিলাকে মৰো জীওকৈ কাম কৰি ৰাতিৰ ভিতৰতে গড় বান্ধি উলিয়ালে। এয়ে ঐতিহাসিক মোমাই কটা গড়। ইফালে ৰামসিংহই আলাবৈ যুদ্ধত সফল হৈ লাচিতক সন্ধিৰ প্ৰস্তাৱ দিছিল, যদিও লাচিতে সেয়া প্ৰত্যাখ্যান কৰে আৰু যুদ্ধলৈ বুলি সাজু হয়। 1671 খ্ৰীষ্টাব্দত পাণ্ডুৰ ওচৰৰ শৰাইঘাটত মোগল আৰু আহোমৰ তয়াময়া ৰণ লাগে। অসমৰ ইতিহাসত এয়াই শৰাইঘাটৰ ৰণ। আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সৈন্যই মোগলক এই ৰণত শোচনীয়ভাৱে পৰাজয় কৰে। এই যুদ্ধৰ ফলত মানাহ নদীয়েই আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰিত হয়। লাচিতৰ বীৰত্ব আৰু শৰাইঘাটৰ ৰণৰ কথা আমাৰ গীতে মাতে আজিও বিৰাজমান হৈ আছে। দূৰৰ লাচিতে শৰাই ঘাটতে কতৰুৱা গছিলে, জাতি ধৰ্ম ভাষা সবাকে স্বদেশ প্ৰেমেৰে বান্ধিলে। সোঁৱৰণি পাতৰ সোণালী আখৰ সেই কাহিনী আছিল বৰ
সেনাপতি বীৰ লাচিতে ঘূৰাই আনিব শকতি বীৰ লাচিতে ঘূৰাই আনিব শকতি লাচিতৰ দুবাহুৰ প্ৰচণ্ড শক্তিত মোগল পৰাভূত শৰাই ঘাটত লাচিতৰ দুবাহুৰ প্ৰচণ্ড শক্তিত মোগল পৰাভূত শৰাই ঘাটত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আহোম বুৰঞ্জীৰ সংকটকালৰ বিষয়ে কিছু আলোচনা কৰিলোঁ। ইয়াত আমি অসমৰ চুবুৰীয়া ৰাজ্যবিলাকৰ লগত আহোমৰ সংঘৰ্ষ, আহোম ৰাজ্যৰ বিস্তাৰ, মোগলৰ ধাৰাবাহিক অসম আক্ৰমণ, শৰাইঘাটৰ ৰণ, লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেম আদি বিভিন্ন কথা জানিব পাৰিলোঁ। আশা কৰোঁ ইতিহাসৰ এই ঘটনাবিলাক একাদিক্ৰমে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ।